নমস্কাৰ আৰডিছ কিচেনৰ সমূহ পৰিয়ালৰ পৰা আপোনালোকক ৰঙালী বিহুৰ উলগ জনাইছোঁ। এই ভিডিঅ'টোত আমাৰ অতিকৈ আপোন তিল পিঠাখন কেনেকৈ অতি কম সময়ৰ ভিতৰত তৈয়াৰ কৰিব পাৰোঁ তাকে দেখুৱাবলৈ লৈছোঁ। যদি আপোনালোক মোৰ চেনেলটোৰ নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক এতিয়া চাওঁ কি কি ইনগ্ৰেডিয়েণ্টছ আছে ইয়াত। চাওক ইয়াৰ কাৰণে লাগিব মই লৈছোঁ বৰা চাউল, গোটেই ৰাতিটো তিয়াই থৈছিলোঁ। প্ৰায় 12 ঘণ্টামান তিয়াই থোৱাৰ পাছত এটা বাঁহৰ খৰাহীত সেৰেঙা বাঁহৰ খৰাহীত টুকি ল'ব। টুকি লোৱাৰ পাছত প্ৰায় 2 ঘণ্টামান অকণমান জৰ্জৰীয়া হ'বলৈ দিব। তাৰ পাছত আমি ঢেঁকীটো নায়েই বাৰু, মিক্সাৰ গ্ৰাইণ্ডাৰতে খুন্দিব লাগিব। মিক্সাৰ গ্ৰাইণ্ডাৰত খুব সাৱধানেৰে অলপ অলপকৈ তেনেকৈ চালি ল'ব। মিহি চালনীত দুবাৰমান চালি ল'ব পাৰে। তাৰপিছত এটা ষ্টীলৰ বাচনত এনেকৈ টেপা দি পেলাই থৈ যাব। তাৰপিছতে চাওক এখন লোহাৰ টেৱা গৰম কৰি এখন চাকনিৰ সহায়ত পিঠাখিনি এনেকৈ মেলি দিছোঁ। আৰু এয়া চাওক ভজা তিল আৰু গুড়ৰ আমাৰ যিটো সংমিশ্ৰণ সেয়া দি দিছোঁ। পিঠাখন চাওকচোন এয়া কাষটো কেনেকৈ ধুনীয়াকৈ এৰাই আহিছে। এনেকৈ কাষটো এৰাই আহিলে আপুনি গম পাব যে আপোনাৰ পিঠাখন হ'বই। আপুনি এতিয়া আপোনাৰ ইচ্ছামতে ভাজ কৰি যাব পাৰে আৰু পিঠাখন মচমচীয়া হোৱালৈকে এনেকৈ টেৱাখনৰ কাষত দি যাব। এয়া চাওক কিমান সুন্দৰকৈ পিঠাখন উঠি আহিছে। এবাৰ চাওক এখন নাৰিকলৰ পিঠা বনাম। নাৰিকলৰ মিশ্ৰণটো কেনেকৈ বনাব লাগে আপোনালোকে জানেই। নাৰিকল আৰু চেনিখিনি ভাজি ল'লেই হ'ল। এয়া মোৰ নাৰিকল আৰু চেনিখিনি ভাজি লোৱা আছিলে। এয়া দি গৈছোঁ নাৰিকলৰ মিশ্ৰণটো দি আকৌ তেনেকৈ ভাজ কৰি কৰি দি গৈছোঁ পিঠা ইখনৰ পাছত সিখনকৈ। এয়া চাওক কাষটো কিমান ধুনীয়াকৈ উঠি আহিছে। পিঠাখন ভাজিয়ে ভাল লাগিছে আৰু খুব বেছি মচমচীয়া হৈ যায়। পিঠাখন পাতল আৰু মচমচীয়া হয়, খাবলৈ খুবেই ভাল হয়। এইবাৰ বিহুত এনেকৈ আপোনালোকে বনাই চাওকচোন, খুব কম সময়ৰ ভিতৰতে হয়। আৰু আপোনালোকে বনাই পেলাই মোক কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে অশেষ ধন্যবাদ।